हेलो एवरीवन आज बनाबले लैसु कुमुरा मिठाई और ये देखिसे मैं एकदम धुनियाके सरू सरूके काटि ललो काटि लोৱাৰ পিছত এনেকৈ কাটা চামুচ এখন লৈ গোটেই কুমুৰা টুকুৰাবিলাক এনেকৈ ধুনিয়াকে মানে ফুটা উলিয়াই দিছো অকমান দেখুৱাইছ বাকি এপিস এপিসকে লৈ পেলাই ধুনিয়াকে আপোনালোকে ফুটা উলিয়াই ল'ব পাৰিব তাৰ পিছত মোৰ হৈ গ'ল ধুনিয়া বগা কুমুৰা হয় দেই তাৰ পিছত মই ইয়াত কি ঢালিছো আৰু গম পাইছেনে এয়া হৈছে চুন পানী চুন আমি যে যেটো মানুহে তামুলৰ লগত যে খায় হেতু চুন পানীখিনি ধুনিয়াকে চুন অলপ লৈ ধুনিয়াকে মিলাই আৰু জানিবই আপোনালোকে তাৰপিছত এনেকৈ মই ৰাতি কাৰণে কুমুৰাখিনিত মানে এনেকৈ ঢালি ঢাকি থৈ দিলোঁ তাৰ পিছদিনা ধুনিয়াকে ধুনিয়া হৈ আছে তাৰপিছত ভালকৈ ধুই পেলাব লাগিব আৰু চুন পানী যাতে অকণো নাথাকে পানীখিনি মানে অকণো নথকানো চাফাকৈ ধুনিয়াকৈ ধুই পেলাব লাগিব আৰু এয়া মই ধুনিয়াকৈ ধুই লৈছোঁ ধুনিয়া সফ্ট হৈ গৈছে কাৰণ চুনে বহুত কোমল কৰি দিছে বস্তুটো তাৰপিছত এতিয়া মই এইখিনি ধুনিয়াকে পানী অলপ লৈ দেখিছে গৰম উতলি আছে তাত দি দিছোঁ এতিয়া মই ধুনিয়াকে এইখিনি উতলাম সিজাম মানে পুৰা কোমল সফ্ট হৈ যোৱালৈকে সিজাই থাকিম তাৰপিছত সিজাই হ'লে আৰু ইয়াত বেছি কাম নাই আৰু খাবলৈ কিন্তু বৰ সোৱাদ হয় দেই এইটো বগা বুঢ়া যে যেটো বগা কুমুৰা যে সেইটো হয় তাৰপিছত ধুনিয়াকে ঢাকি দিছোঁ অলপ দেৰি কাৰণে মই উতলাই লৈছোঁ তাৰপিছত এয়া দেখিছে এয়া হৈছে চেনি আৰু পানীখিনি ধুনিয়াকে বইল কৰি লৈ তাতে মই সেইখিনি দি যিখিনি মানে কুমুৰা মই বইল কৰি লৈছিলোঁ অকমান তাৰপিছত আকৌ মই অকমান উতলাই দিলোঁ চেনি পানীখিনি উতলাই দিয়াৰ পিছত যেতিয়া অকমান মানে অলপ ডাঠ টাইপৰ হৈ যায় তেতিয়া মানে আৰু মোৰ হ'লে এতিয়া গেছটো একেবাৰে কম কৰি থৈছোঁ আকৌ হৈ গ'ল হোৱাৰ পিছত আৰু মই আকৌ থৈ দিলোঁ ৰাতি কাৰণে তাৰপিছত এয়া দেখিছেনে পিছদিনাখন কিমান ধুনীয়া হৈ গ'ল খাব পৰা হৈ গ'ল বহুত ধুনীয়া সোৱাদ মানে ভাল লাগে তাৰপিছত আৰু কি কৰিম এয়া দেখিছে নাৰিকল হৈ আছে আমাৰ ধীৰ নাৰিকল পাৰিলে মানুহজনে পাৰিবকে পৰা নাই তেওঁ আৰু পুৰা হাকুটিয়াই আছে আৰু কিন্তু কুমুৰা মিঠাইখিনি খাই বৰ ভাল লাগিল মানে খাবলৈ আপোনালোকে তেনেকৈ বনাই চাবচোন আৰু এইটো নাৰিকল পাৰি হৈ গ'ল এতিয়া আৰু খাবহে লাগে আজিলৈ ইমানতে বাই বাই